নিজে খেদিছো সপোন খেদি ফুৰিছো পাহৰি গৈছো আমি আমাৰ ঘৰ প্ৰণয় আহা আহা গৈছো খুৰা হেৰা শুনিছা প্ৰণয় আহিছে বহিবলৈ কিবা এখন আনাচোন আহা প্ৰণয় আহা বহা প্ৰণয় বহা বহা দেউতাই ক'লে খুৰাই হেনো মোক আৰ্জেণ্ট লগ কৰিব বিচাৰিছে সেয়ে ভাবিলো স্কুললৈ যোৱাৰ আগতে খুৰাক লগ কৰি যাওঁ 4মান বজাত ঘৰ পাওঁ 5মান বজাৰ পৰা আকৌ টিউশ্যন প্ৰাইভেট স্কুলৰ চাকৰি টিউশ্যন কেইটা নকৰিলেও নহয় দিয়কচোন হয় দিয়া যোৱাকালি তোমাৰ দেউতাক লগ পাইছিলো তোমাৰ ঘৰলৈ যাম বুলি কৈছিলো তুমি বৰ ব্যস্ত বুলি কোৱা বাবে আমাৰ ঘৰলৈয়ে মাতি পঠিয়াইছিলো বেয়া নাপায় যদি ক'ব নেকি মোক কিয় লগ পাব বিচাৰিছিলে মোৰ মানে স্কুললৈ পলম হ'ব কম বাৰু তাৰ আগতে চাহ একাপ খাই লোৱা ৰাতিপুৱাৰে পৰা পাচলিৰ বাগানত কাম কৰি কৰি মোৰো একেবাৰে অন্থকণ্ঠ শুকাই গৈছে নালাগে খুৰা খাবা ৰবা নালাগে খুৰী সোনকালে কথাটো কওক সময়ৰ কাম সময়ত নকৰি বহু পলমকৈ বিয়াখন পাতিলো বহুত বছৰ সন্তানৰ মুখ দেখা পোৱা নাছিলো ডাক্তৰ কবিৰাজক দেখাই অৱশেষত ভগৱানে এটা পুত্ৰ সন্তান দিলে নাম তাৰ ডিকু চাওঁতে চাওঁতে ডাঙৰ হৈ সি ক্লাছ 8 পালে পঢ়াত ভালেই তেনেহ'লে বেয়া কিয় ইংৰাজী গ্ৰামাৰত তুমি তাক ইংৰাজী গ্ৰামাৰত একেবাৰে সলসলীয়া কৰি দিব লাগে এতিয়া কিহৰ চিন্তা কৰা কন্দৰ্প কুমাৰ শৰ্মাই লিখি উলিয়াইছে মাই ইংলিছ গ্ৰামাৰ আৰু এই গ্ৰামাৰখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটী পাণবজাৰৰ ৰেখা প্ৰকাশনে এইখন কিতাপ যিয়ে পঢ়িছে সিয়ে উপকৃত হৈছে চাওকচোন সূচীপত্ৰখন চালেই গম পোৱা যায় কিতাপখন ছাত্ৰ ছাত্ৰীৰ বাবে বৰ উপকাৰী হ'ব মোৰ সময়ে নাই ডিকুহঁতৰ ক্লাছৰে এটা গ্ৰুপ মোৰ তাত টিউশ্যন কৰি আছে সিও অৱশ্যে সিহঁতৰ লগত টিউশ্যন কৰিব পাৰিব ডিকু কেতিয়াৰ পৰা যাব প্ৰণয় ডিকুই কাইলৈৰ পৰাই যাব পাৰিব টিউশ্যন কিন্তু ৰাতিপুৱা 6 বজাৰ পৰা তাৰ আগতে সি গৈ পাব লাগিব হ'ব প্ৰণয় তুমি একো চিন্তাই কৰিব নালাগে ডিকু সঠিক সময়তে তোমাৰ ঘৰ গৈ পাব খুৰা এতিয়া 9 বাজো মই এতিয়া যাওঁহে ঠিক আছে যোৱা ভাল লাগিল বুজিছা বিদ্যুৎ তোমাৰ এই সফলতা পঞ্চায়তৰ পৰা গৈ দিছপুৰ পাওঁ দিছপুৰৰ পৰা গৈ দিল্লী পাওঁ আপোনালোকৰ সহায় সহযোগিতা হলে নিশ্চয় হ'ব আমাৰ সহায় সহযোগ সকলো সময়তে আছে মাত্ৰ তুমি মোৰ এটা কাম কৰি দিব লাগিব কি কাম খুৰা 35-40 বছৰ থিয়েটাৰত থাকিলো কিন্তু আজিলৈকে মোৰ শিল্পী পেঞ্চনটো নহ'ল এতিয়া বয়স হ'ল ইমান কষ্ট কৰি থিয়েটাৰত থাকিব নোৱাৰো আৰু আজিকালি আমাৰ নিচিনা অভিনেতাৰ থিয়েটাৰত কামো নোহোৱা হ'ল সেয়ে আজি কেইবছৰমান থিয়েটাৰলৈ যোৱা নাই মাজতে এখনলৈ গৈছিলো কিয় আধাতে ভাগি থাকিল দিনক দিনে থিয়েটাৰৰ সংখ্যা বাঢ়ি গৈ আছে ইপিনে প্ৰকৃত শিল্পীও কমিছে আনফালে টকাৰ জোৰত যিয়ে যেনেকৈ পাৰিছে তেনেকৈ কোনো শিক্ষা নোহোৱাকৈ কোনো প্লেনিং নোহোৱাকৈ কোনো ডিচিপ্লিন নোহোৱাকৈ কেৱল থিয়েটাৰ খুলিছে আৰু 2 বছৰমান পিছত বন্ধ হৈ পৰিছে আৰু ইপিনে মৰিব লগা হৈছে আপোনালোকৰ দৰে শিল্পীসকলে দিন গৈ আছে মানে ঘৰখনত অভাৱ অনাটনৰ পৰিমাণ বাঢ়িছে অভাৱ অনাটন বাঢ়িলেও দাখন লৈ হাজিৰা কৰিব পাৰোঁ নে অভিনয় কৰি কোনোবা মন্দিৰ মছজিদৰ সন্মুখত ভিক্ষা খুজিব পাৰোঁ তুমি যদি কেনেবাকৈ মোৰ শিল্পী পেঞ্চনটো কৰি দিব পাৰা আমাৰ দেউতাই কিন্তু আপোনাৰ অভিনয় চাই খুব ভাল পাইছিল যিমান অসুবিধা নহ'লেও আপুনি থকা থিয়েটাৰ যিমান দূৰত নহ'লেও যেনেকৈ নহ'লেও এবাৰ আপোনাৰ থিয়েটাৰ চাইছিল হয় দিয়া থিয়েটাৰ চাবলৈ গৈ
যেনেকৈ নহ'লেও মোক লগ কৰিছিল আৰু তোমাৰ দেউতাৰাক ইমান কোৱাৰ পিছতো টিকট কাটিহে প্ৰেক্ষাগৃহত ভিতৰত প্ৰৱেশ কৰিছিল। বোলো টিকট নাকাটিলে কমিটিবোৰ ক'ৰ পৰা চলিব, কমিটিবোৰ নচলিলে থিয়েটাৰ কেনেকৈ চলিব, আৰু যদি থিয়েটাৰ নচলে তহঁতে চলিবি কেনেকৈ? এয়াহে এজন সচেতন নাগৰিক বা দৰ্শকৰ মন্তব্য। আচলতে কি জানে খুৰা, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ইমান সৰু ইণ্ডাষ্ট্ৰি নহয়। কিন্তু অসুবিধাটো ক'ত জানে, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো প্ৰফেশ্যনেল নহয়। বাৰু খুৰা, আপোনাৰ শিল্পীৰ চাৰ্টিফিকেট কিবা আছে নেকি? চাৰ্টিফিকেট? নহয় মানে আপুনি কিবা এৱাৰ্ড চেৱাৰ্ড পাইছেনে? নাই পোৱা। কি কৰা যায়, আপোনাৰ গাড়ীও নাই। আপুনি কিবা চৰকাৰী সুবিধা মানে ৰেচন কাৰ্ড, লেট্ৰিন, চৰকাৰী ঘৰ এইবোৰ কিবা পাইছেনে? নিয়ম মতেতো আমি সকলো সুবিধা পাব লাগে। নিজে উপাৰ্জন কৰা টকাৰে কোনোমতে ঘৰটো সজাইছোঁ। কাগজ জমা দিলেও আমি পাব লগা সুবিধাসমূহে ওপৰৰ পৰা কাটি থয়। কি কৰা যায়? খুৰা, আপোনাৰ কোনোবা চৰকাৰী হাত দীঘল মানুহৰ লগত সম্পৰ্ক আছে নেকি? আছে। হৈ যাব, আপুনি চিন্তাই নকৰিব। কওকচোন আপোনাৰ কাৰ লগত? কিয়? তোমাৰ লগত? মই তুমি ফেচবুকত দেখি থাকো নহয়, আজি যদি CM-ৰ লগত, কাইলৈ ৰাজ্যিক সভাপতিৰ লগত, নেক্সট ডে PM-ৰ লগত। তেনে মানুহ এজনৰ এখন হাত দিছপুৰত আৰু আন এখন হাত দিল্লীত থাকে। কিছুমানৰ দৰে তুমি লেবেল মাৰি নাথাকা কাৰণেহে। শুনক, আপোনাক কাণে কাণে এটি কথা কওঁ, কাৰো আগত নক'ব কিন্তু। কোনোবাই ফটো উঠিবলৈ গ'লে ঠেলি হেঁচি আগতে গৈ কোনোমতে ফটোটো উঠি ফেচবুকত দিম। লোকেল MLAৰ বাহিৰে কোনেও মোক চিনিয়ে নাপায়। পঞ্চায়ত ইলেকশ্যন যাবলৈ কিমান দিন নহ'ল, জয় হৈছোহে। কেনেবাকৈ হাতখন দিছপুৰ পাবগৈ লাগিলে চাই থাকক, মই আপোনাক কি কৰোঁ। ৰজাই ক'লে, ঠিক আছে সেয়ে হ'ব। এইবুলি ভীমবৰলৈ চাই ক'লে, ভীমবৰ, তুমি এটা ডাঙৰকৈ পাত্ৰ গঢ়া, ইমান ডাঙৰ যাতে হাতীটো সোমাব পাৰে, আৰু যিমান পাৰা সোনকালে কৰা। ভীমবৰে মূৰটো তললৈ কৰি ক'লে, হ'ব মহাৰাজ। ৰজাই এজন অনুচৰক মাতি আনি ক'লে, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কটপা উতল খৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈ বেপাৰ কৰে। ৰিকু, তই আজি টিউশ্যনলৈ যোৱা নাই কিয়? সকলোৰে আগত পইচাৰ কথা কৈ থাকিলে মই লাজ নাপাওঁ নেকি? 5-6 মাহ টিউশ্যনৰ ফিজ নিদিলে খুজিবই। বোলো কি কৰে কৰক, হ'ব চলি বুলিব বাক, তেহে গুচিব মনৰ তাক। নাই, একো কাণসাৰে নাই। পেঞ্চনটোক ৰৈ থাকিলে হ'ব নেকি? অত মানুহে পেঞ্চনেৰে চলিছে নেকি? চৰকাৰী সুবিধা নিদিলে নাই। হাত ভৰি কেইখনতো আমাৰ আছে। শাস্ত্ৰত কৈছে, হাতেৰে কৰা কাম মুখেৰে লোৱা হৰিনাম। হ'ব ৰ, ৰাতিপুৱাই পুৱাই এইবোৰ কি হৰিনাম আৰম্ভ কৰিছ? মই কিবা কথা ক'লে হৰিনাম লোৱা হয়, ভাল কথা ক'লে গালি লাগে। ঘৰত যে আজি চাউল দাইল একো নাই, সেইটো কথা মনত ৰাখিছেনে? আপোনাৰ টেবুলৰ ওপৰতে বজাৰৰ লিষ্টখন লিখি থৈছোঁ। যাওক, সোনকালে গৈ দোকানৰ পৰা মালখিনি লৈ আহক, নহ'লে লঘনে মৰিব লাগিব। সিদিনা আনিছিলোহে, শেষ হ'লেই নে? দুৰ্ভিক্ষ হোৱা ঘৰখন মই কেনেকৈ চলাইছোঁ সেইটো মইহে জানো। ভীমৰ দৰে পেটকেইটা ভৰাব লাগিলে সেইকেইটা চাউল, সেইখিনি দাইল আৰু সেইখিনি বজাৰৰে কিমান দিন যাব? যাওক, সোনকালে বজাৰখিনি কৰি আহক। যা, মোনাখন লৈ আহ, ময়ো কাপোৰযোৰ সলাই লওঁ। দাদা, এতিয়াহে দোকান খুলিছা নেকি? ঘৰত বহুত লেঠা বুজিছে। এইফালে গৰু ছাগলী, আনফালে ল'ৰা ছোৱালী, সিহঁতকো খোৱাৰ সময়টো নিদিলে নহয়। মই পিছত আহিম দিয়া।
বিপুল, এই লিষ্টখনত থকা বস্তুখিনি দিয়াচোন। বাকী নে নগদ? আজিও বাকীতেই দিব লাগিব। মোৰ শিল্পী পেঞ্চনটো হোৱা নাই নহয়। পেঞ্চনটো হ'লেই মই সকলো টকা দি দিম। প্ৰায় 8-10 মাহে হ'ল দাদা। এনেকৈ বাকী দি থাকিব লাগিলে মোৰ দোকানত লাল বাতি জ্বলিব। মোৰ সমস্যাখিনি বুজি ইমানখিনি উপকাৰ কৰাৰ কাৰণে তোমাৰ ওচৰত চিৰঋণী। আৰু অলপ ধৈৰ্য ধৰাচোন। মই নোৱাৰো দাদা, ইমান টকা এজন কাষ্টমাৰ তাতে সোমাই থাকিলে মই দোকান চলাও কেনেকৈ? এনেও লকডাউনৰ পৰা বেপাৰ সিমান আমাৰ ভাল নহয়। চাওক, লিষ্টখন দিয়ক। আজি দিছোঁ বাৰু, ইয়াৰ পিছত দিব নোৱাৰিম আৰু। নামটো মোৰ জমনি হ'লেও কিন্তু মই ইমান জমনি নহয়। নাই 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 নাই, মই আৰু সময় দিব নোৱাৰো। ভালে ভালে কৈছো, শুই থকা বাঘক আৰু নজগাব। সঁচা কথা, এনেই কৈ যোৱা নাই। কাৰোবাৰ লগত যদি শত্ৰু হ'ব আছে তেনেহ'লে মানুহক টকা ধাৰলৈ দিবা। তেখেতক লগ কৰিলেও আপোনাৰ শুকান বালিত পানী ছটিয়াৰ দৰেই হ'ব। শস্য তুতিল, মৎস্য তুতিল, তুতিল বিৰিখৰ গুটি, ভাল ভাল লোকৰ বাক্য লৰিল, লৰিল ধৰ্মৰ প্ৰতি। মানে সময়ৰ পৰিৱেশৰ প্ৰতি আক্ষেপ কৰি গৈছোঁ। বৰ্তমান আমাৰ বৰ বেয়া দিন চলি আছে। এসাঁজ খালে আন এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে। মই সেইবোৰ নাজানো। তেখেতৰ বিপদৰ সময়ত মই সহায় কৰিছো। আজি মোৰ বিপদ হৈ যায়, মোক টকা ঘূৰাই লাগিবই। আপোনাক টকা ঘূৰাই দিবই, কিন্তু সমস্যা এটা হৈ আছে কাৰণেহে। আপোনালোকৰ সমস্যাৰ কথা মই নাজানো। মোক মুঠতে আজি টকা লাগিবই। কাইলৈ মোৰ মিষ্টাৰৰ এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগে, বহু টকা লাগে। এতিয়ালৈকে টকা মোৰ যোগাৰে হোৱা নাই। শিক্ষা বুজা নাই নহয়, খাব লগা টকাহে খুজিছো। ফোন কৰিলেও ফোন নালাগে। পইচা দিয়াৰ ভয়ত চিমে সলাই দিছো। চিম সলোৱা নাই, টকাৰ অভাৱত বহুত কেইমাহ ৰিচাৰ্জে কৰিব পৰা নাই। আপোনালোকে কৰ পৰা দিয়ে মই নাজানো, মুঠতে আজি মোক লাগিব বুলি কৈছো, লাগিবই। হে ভগৱান, খালৰ মাজত ডিঙি ওলোৱা দি এইজনী আকৌ কৰ পৰা ওলাল? কি কৰা যায়? ভৰিখন আগুৱাম নে পিছুৱাম? সঁচা কথা, অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে। সেয়ে সময়ৰ কাম সময়ত কৰিব লাগে। আৰু যি কাম কৰা যায় ভাল পাই নহয়, শিকি বুজিহে কৰিব লাগে। শিক্ষা থাকিলে মানুহৰ নহয়, কুকুৰ মেকুৰীৰো মৰণ নাই। AC গাড়ীত ঘূৰিব পাৰে, সেইকাৰণে জ্ঞানীসকলে এনেই কোৱা নাই, লাৰ্ণ এণ্ড আৰ্ণ।